নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকুলে স্কুল নিউট্ৰিচন গাৰ্ডেন অৰ্থাৎ বিদ্যালয়ৰ যি কিটচেন গাৰ্ডেন এখন অপৰিহাৰ্য অংগ আৰু এই কিটচেন গাৰ্ডেন সম্পৰ্কতে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসমৰ তৰফৰ পৰা বিশেষ এখন গাইডলাইন ওলাইছে যাৰ দ্বাৰা এই নিউট্ৰিচন গাৰ্ডেনৰ বাবে আমি কি সঁজুলি ক্ৰয় কৰিম বা ঠিক তেনেকুৱা অইন কিছু বিষয় সামৰি ইয়াত কিছু নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এই নিৰ্দেশনাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ নিউট্ৰিচন গাৰ্ডেনৰ কাৰণে প্ৰতিখন বিদ্যালয়লৈ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণৰ তৰফৰ পৰা 1461 টকা 1461 টকা প্ৰতিখন বিদ্যালয়লৈ আগবঢ়াব বুলি তেওঁলোকে কৈছে আৰু ইয়াৰ কাৰণে ইয়াত অৰ্ডাৰখনত ইয়াত ডিস্ট্ৰিক্ট ওয়াইজ যিখিনি এলোকেশন আছে টোটাল স্কুল আৰু টোটাল কিমান পইচাৰ ইয়াত টোটাল কিমান ফান্ড ৰিলিজ কৰা হৈছে ইয়াত ডিস্ট্ৰিক্ট ওয়াইজ দেখুৱাই দিছে আৰু তলৰ ফালে যদি আমি চাওঁ ইয়াত আমি কি সঁজুলি ক্ৰয় কৰিম তাক ইয়াত দেখুৱাই দিছে এই সঁজুলিখিনি আসলতে সাজেস্টিভ টুলস আপোনালোকে এইখিনিও কিনিব পাৰে বা ইয়াৰ লগত অতিৰিক্তভাৱে আপোনালোকে এখন কিটচেন গাৰ্ডেনৰ কাৰণে উপযোগী অন্য কিছু সঁজুলি আপোনালোকে ক্ৰয় কৰিব পাৰে ইয়াত নাম্বাৰ 1 দিয়া আছে শোভেল আমি যেটো আমি বেলচা বুলি কওঁ এখন বেলচা আমি কিনিব লাগিব নাম্বাৰ 2 ট্ৰৱেল যিখন আমি খন্তি বা খন্তি বুলি ক'ব পাৰো খন্তিখন কিনিব লাগিব 3 নম্বৰ স্প্ৰেড আমি কোৰখন এখন গাৰ্ডেনৰ কাৰণে কোৰখন নিতান্ত এখন দৰকাৰী সঁজুলি গতিকে আমি কোৰখন কিনিব লাগিব তাৰ পিছত ইয়াতে গাৰ্ডেন ফৰ্ক মানে এখন দেখিছে আপোনালোকে চামুচ আকৃতিৰ এখন যিখিনি ঘাঁহ বন চাফা কৰাত আমি এখন ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত 5 নম্বৰত কৈছে এইটো গাৰ্ডেন ৰেক আমি যেটো জবকা বুলি আমি কওঁ এই জবকাখন আমি কিনিব লাগিব নাম্বাৰ 6 ত কোৱা আছে যেটো মেটেল ওয়াটাৰিং কেন আমাৰ এটা পানীৰ কেন কিনিব লাগিব যেটো মেটেল হ'ব লাগিব আৰু একেবাৰে শেষত 7 নম্বৰ দিছে 1 স্মল হ্যান্ড স্পেয়াৰ 1 লিটাৰৰ আমি এটা স্পেয়াৰ কিনিব লাগিব গতিকে এইখিনি এটা সাজেস্টিভ টুলস আমাক দিছে আমি এইখিনি ক্ৰয় কৰিব পাৰো আৰু অন্যহতে ইয়াৰ লগতো আমি অতিৰিক্তভাৱে অন্য কিছু বস্তু আমি সংযোগ কৰিব পাৰো ইয়াত আন কেইটামান গুৰুত্বপূৰ্ণ গাইডলাইন ইয়াত দিছে যে যদি এইখিনি বস্তু ইতিমধ্যে আপোনালোকৰ বিদ্যালয় আছে বা গোটেইখিনি নাথাকিলেও কোনোবা দুই এটা বস্তু আপোনালোকৰ বিদ্যালয় আছে তেনেহলে সেই বস্তুখিনি সমসাময়িকভাৱে আপোনালোকে বেলেগ বস্তু বা বেলেগ টুলস আপোনালোকে কিনিব পাৰিব Yet কৈছে if any school has already any of the suggestive tools given in the above table then the SMDC will have the flexibility to procure other tools required for school nutrition garden in this place ইয়াত আৰু এটা কথা কোৱা হৈছে যে আমি সামগ্ৰীখিনি কিনোতে সমগ্ৰ শিক্ষা অসমৰ যেটো some public procurement rules 2020 সেই rules মতে আমাক বস্তুখিনি SMC কিনিবৰ কাৰণে কোৱা হৈছে আৰু ইয়াৰ নিউট্ৰিচন গাৰ্ডেনৰ কাৰণে বা সঁজুলি ক্ৰয়ৰ যি আমাক 1461 টকা যোগান ধৰা হৈছে এই পইচাখিনি আমাক 31 ডিসেম্বৰৰ ভিতৰত আমাক খৰচ কৰিবৰ কাৰণে কোৱা হৈছে যেহেতু আমাৰ 2 জানুৱাৰী আমাৰ গুণোৎসৱ আহি আছে গতিকে গুণোৎসৱৰ আগতেই এসপ্তাহ আগতেই আমাক এই সামগ্ৰীখিনি ক্ৰয় কৰি নিউট্ৰিচন গাৰ্ডেনখন আমাক সুচাৰুৰূপে চলাই নিবৰ কাৰণে আমাক এই অৰ্ডাৰখনৰ জৰিয়তে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু 1 মাহৰ ভিতৰত আপোনালোকৰ ফান্ড ৰিলিজ হোৱাৰ 1 মাহৰ ভিতৰত যি ইউসি ইউটিলাইজেশন সাৰ্টিফিকেট আপোনালোকক কনসাৰ্ন একাউণ্টেন্টৰ হাতত আপোনালোকে জমা দিবৰ কাৰণে কোৱা হৈছে গতিকে এইখিনি আছিল
নিউট্ৰিশ্যন গাৰ্ডেনৰ যি টুলছ সম্পৰ্কত এই ভিডিঅ'টো আপোনালোকে আশা কৰিছোঁ নিশ্চয় উপকৃত হৈছে আৰু নিজ নিজৰ বিদ্যালয়ত নিশ্চয় আপোনালোকে এই ধৰণে সঁজুলিখিনি ক্ৰয় কৰি আপোনালোকৰ নিউট্ৰিশ্যন গাৰ্ডেনখন বনাব গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এগ্ৰিটেক ধন্যবাদ